তো হে গাইজ ৱেলকাম টু মাই চেনেল হিতেন অসম আৰু মই গৈ আছোঁ আজি মোৰ গাঁৱত তোমালোকৰ কমেণ্টৰ কাৰণে আৰু প্ৰায় 1.5 বছৰমান পিছত গাঁৱত গৈ আছোঁ তো এটা বহুত ডাঙৰ ছাৰপ্ৰাইজ আছে মোৰ বহুত আজি হেপী মনটো আৰু যদি মোক সঁচাকৈ ভাল পোৱা তো স্ক্ৰিপ্ট নকৰিবা ধুনীয়াকৈ ভিডিঅ'টো চাই থাকা আৰু বলা এতিয়া গাঁৱতে যাওঁ আৰু এয়া ফাদাৰ আৰু এয়া হ'ল বশিষ্ঠ ৰাস্তাটো ইপাৰ হ'ব লাগিব তেতিয়াই মই গাড়ীখন পাম তো এই ইয়াতে বেছি ভিডিঅ' বনাতকৈ একদম ডাইৰেক্ট বাইটা চাইড লগ পাম 1 hour later আহি পালোঁ মই 12টা চাৰিআলি আৰু প্ৰায় 2 ঘণ্টামান লাগিব মোৰ গাঁও যাবৰ কাৰণে তো আজি বহুত ডাঙৰ মোৰ ছাৰপ্ৰাইজ আছে তো সেইকাৰণে মই গুৱাহাটীৰ পৰা ইমান ৰ'দে আহিছোঁ চাওঁ তামাম ৰ'দ ইয়াত তো চাৰিও ভিডিঅ'টো এয়া হ'ল বাইটা চাৰিআলি আৰু ইফালে হ'ল মঙলদৈ যায় তাৰপিছত ইফালে নলবাৰী যায় আৰু ইফালে গুৱাহাটী যি হৈছে তামোল এখন খাওঁ অসমীয়া মানে তামোল গাইছ প্ৰথমে তামোল খাই দিলোঁ তামোল উঠি দিওঁ মই এতিয়া গাড়ী আৰু কি মানুহে নাই যে ইছে কি ধুনীয়া পৰিৱেশ অ' মাই গড গাঁৱত এইটোৱে মজা দে আৰু গাইজ আহি থাকোঁতে গাড়ীত এজনী খুৰী লগ পালোঁ খুব মৰমীয়াল খুৰী মাৰ নিচিনাই চ' জুবিন দাও নাই কি ক'ব খুৰী বেয়া লাগে বাপা জুবিনক লাগি তাকেতো কইনাটোক লাগিও বেয়া লাগে কেনেকৈ কান্দি আছে মানে গৰিমাবোৰ কথা কৈছে আৰু সকলো দুখী ন সকলো দুখী জানো সিহঁতক জানো মাৰি শেষ কৰে আপুনি কি ভাবে মানে ফাঁচি দিব লাগে না আপুনি কি বুলি ভাবে মই সিহঁতক জীৱনটো শেষ কৰাটোৱে ভাবোঁ ফাঁচি দেই নাই সিহঁতক কোনোবাই পাব্লিকে কোবাই মাৰে সেইটোকে মই শান্তি পালোঁ ভাবক কিমান কিমান খঙত আছে মানুহবোৰ তো কি ক'ব ন খুৰী তাক দেখলি তাৰ ছবিটো দেখলি মই কান্দি থাকোঁ কিমান বেয়া লাগে নিজৰ ল'ৰাৰ নিচিনা তো গাইজ নামিলোঁ মই গাড়ীৰ পৰা তো এতিয়া আৰু মাত্ৰ 1 মিনিট এইটো তো গাইজ আহি থাকোঁতে খোজকাঢ়ি মোৰ আমাৰ গাঁৱৰে খুৰীজনক লগ পালোঁ বহুত খুব মৰম লগা খুৰী আৰু এওঁ মানে ভালকৈ চিনি পোৱা নাছিল মোক তো মই মাত দিছোঁ বাপাৰ ল'ৰা সৰুতে দেখা পাইছিল যে দেখা পোৱা নাই ডাঙৰ হোৱাৰ কাৰণে চিনাকি কি ল'লোঁ তাই আমাৰ গাঁৱতে মানে মোক চিনি পাইছে ডাঙৰ হৈ গ'লোঁ ডাঙৰ হৈ গ'ল চিনি পোৱা এতিয়া ডাঙৰ চিনি পোৱা নাই এতিয়া চিনাকি আৰু গাইজ আপোনালোকক দিব খোজা ছাৰপ্ৰাইজটো হ'ল এইটো বনাই আছোঁ মই নিজৰ ঘৰ গাঁৱত আৰু এইবিলাক হ'ল ৰুম ইয়াতে বৰ্তমান তো চ' এইটো এটা ৰুম আৰু ইটো চাইডে বনাই আছোঁ মই দেখাই আছোঁ মানে এতিয়া তো গাইজ এইটো ঘৰ বনোৱা হৈ গৈছে অলৰেডি আৰু বহুত কাম বাকী আছে তথাপিও আৰু এতিয়া বস্তু এটা দেখাওঁ আপোনালোকক সকলোকে আৰু এতিয়া হ'ব এইটো ঘৰ কমপ্লিট এইটো ভাঙা পুৰা তো মই গোটেইখিনি দেখাই আছোঁ সকলোকে তো চাই থাকক ইয়াতে মোৰ সৰুকালটো গৈছে তো এইবিলাক এনেকৈ আছে বস্তুবোৰ তো ইয়াতে এটা চালিয়া ঘৰ বান্ধিম তো টাইম লাগিব মোৰ ঘৰটো চালেই আৰু এতিয়া চাওক এই মন্দিৰটো কমপ্লিট হোৱা নাই এতিয়ালৈ বনোৱা আমাৰ গাঁৱৰে মন্দিৰ তো কৃষ্ণ মন্দিৰ খুব ধুনীয়া আৰু এইটো হ'ল গোপাল থান আৰু মই এটা বস্তু দেখাইছোঁ গাইজ মই সৰুতে একদম যোনটো অংগনবাদী বুলি কয় সেইটো স্কুল আছিল আমাৰ এইটো আছিল আমাৰ অংগনবাদী স্কুল তো ইয়াতে সৰুতে মই পঢ়িছিলোঁ বাচ্চা থাকোঁতে আৰু গাইজ এই মন্দিৰৰ নাম হ'ল গোপাল থান মন্দিৰ তো গাইজ ইয়াতে লেটুকৰ গছ আছিলে আগতে সৰুতে আমি বহুত বেছি খাইছিলোঁ আৰু এই লেটুকৰ যোনটো মানে এইখিনি যোন মাটিৰ মালিক আমাক বহুত দৌৰাইছিলে এইবিলাক লেটুকৰ গছ আছিল 3 hours later আচ্ছা জুবিন দা যে নাই আপুনি কি ভাবে মানে কেনেকুৱা লাগিছে আপোনাৰ মন লাগিছে আচ্ছা আৰু সেনে মানুহ পাবাৰ নাই সেনে চিনি নাপলা নেকি কণাহঁতে তাকেতো এতিয়া শাস্তিক আপুনি মানে কেনেকুৱা হাত বিচাৰে সেন্দক ফাঁচি দিব লাগে day 2 tomorrow তো গাইজ গুড মৰ্ণিং এতিয়া পাইছে 6টা আৰু মই গৈ আছোঁ মামাহঁতৰ ঘৰত যোৱাকালি আছিলোঁ মই মাহীহঁতৰ ঘৰত সকলোৱে গম পাই মই লাইভ হৈছিলোঁ ইউটিউবত আৰু বহুত মানে মজ ভাঙাই নাই আৰু ৰিটাৰ্ণ হ'ব লাগিব গুৱাহাটী এতিয়া 8টা মানত মই ওলাম তো দেখাইছোঁ মামাহঁতৰ ঘৰ আৰু চাওঁ কি হয় কেনেকুৱা আৰু গাইজ এয়া এটা এনেকুৱা পুখুৰী যোনটো মানে ৰজাই বনাইছিলে আৰু এইটো পুখুৰীৰ কেতিয়াও পানী নুশুকায় এই গাঁওখনৰ আৰু এইটো মানে গাঁওখনৰ বুলি নহয় পূৰা মহৰীপৰা অঞ্চল বা গোৰেশ্বৰ অঞ্চলত সকলোকে ফেমাছ পুখুৰী বুলি ক'লে এই পুখুৰীটো আৰু এই পুখুৰীটোৰ নাম হ'ল ৰয়না পুখুৰী বুলি কয় চ' আপোনালোকে ইয়াত আহিবতো নোৱাৰিব কিন্তু বহুত ডেঞ্জাৰ হয় এই পুখুৰীটো আৰু প্লাছ ইয়াত ঘৰিয়াল থকা বুলিও মানুহে বিশ্বাস কৰে কাছ আছে আৰু ইয়াতে এটা এনেকুৱা বস্তু আছে নাগিন বুলি কোৱা যায় তো বহুত মানুহ দেখিছে কিছুমানে কয় হয় কিছুমানে কয় নহয় তো এইটো বাৰু মই নাজানো কিন্তু সৰুতে ইয়াতে একবাৰ মই এটা বেয়া কাম কৰিছিলোঁ সেইবাবে মই 1000 টকা দিব লগা হৈছিল তাৰমানে মই ইয়াতে মাছ ধৰিছিলোঁ চন্দা মাছ পাইছিলোঁ বহুত ডাঙৰ তো সেইটো খাই পেলাই পইচা দিব লগা হৈছে 500 টকা নে 1000 টকা
তো সেই পইচাটো মই দিয়া নাই, মামা আৰু মামীয়ে দিছে, কিন্তু মই গালিটো শুনিছোঁ ন গাইজ। এইখন এখন অংগনবাদী স্কুল, ইয়াতো মাজে মাজে আমি আহিছিলোঁ সৰুতে। আৰু গাইজ এইটো আমাৰ মামাহঁতৰে খাল, মামাহঁতৰ ঘৰ এইটো। চ' দেখাই আছোঁ মই, আৰু খেতিবিলাকো দেখাই আছোঁ যিমান পাৰোঁ কি হয়। সৰু আমাৰ মামাহঁতৰ সেইবিলাক হাঁহবিলাকো মামাহঁতৰ। এইটো ধুনীয়া পুখুৰী। আৰু এই গছডালৰ ইণ্টাৰেষ্টিং কাহিনীটো হ'ল যে এইটোত আমি সৰু থাকোঁতে তাৰমানে ইয়াত লাফাই মানে জাপ মাৰি গছডাল টেৰা কৰি পেলালোঁ তাৰমানে। চ' এইটো এটা পুখুৰী, এইবিলাক হাঁহ, আৰু সেইফালে সেই আছে। ত' গাইজ এইবিলাক খেতি ইয়াতে কি আছে মই নাজানো, এইবিলাক কিবা ভোল আছে, ভেন্দি আছে, তাৰপিছত নানানটা বস্তু আছে। আৰু ইয়াত বুলি নহয়, আৰু বেলেগ বেলেগ জেগাতো আছে মানে ধানৰ খেতি। চ' গাঁৱত এইবিলাক বস্তু ভাল, বস্তুবিলাক কৰিব পাৰি, বস্তুবিলাক জাগা থাকে, আৰু জাগা থাকিব লাগিব বস্তুবিলাক কৰাৰ কাৰণে। আপোনালোকৰ ঘৰ ক'ত ক'ত মোক সেইটো জনাব, আৰু এইবিলাক বস্তু আপোনালোকৰ আছে নাই মোক সেইটো বস্তু জনাব। আৰু থাকিব লাগে হিচাপ মানে। আজিকালি গুৱাহাটীতো বহুতে মানে কৰে এইবিলাক কাম, কিন্তু বেছি জাগা নাই সেইবাবে কৰিব নোৱাৰে। চ' এইবিলাক ভেন্দি, তাৰপিছত ভোল, জিকা, ধান, কিবা কিবি সকলোবোৰ আছে। তো চাই লওক ভিডিঅ'টো, আৰু মামাটোৰ ঘৰটো দেখাব আছে। আৰু আমাৰ গাইজনীৰ লগত কি কাহিনী হ'ল, ই থাকিব লাগে ইফালে, মই এইটো খুলি দিলোঁ, সেইকাৰণে সি ইয়াত কৈছে ঐ বাবা আহ যা সিফালে যা। এই ভাইবটো ভাল লাগে গাঁৱত, এই ভাইবটো তই জীৱনত নাপাৱ তাৰমানে, জীৱনত নোপোৱা এই ভাইবটো। হ'ল আমাৰ মামাটোৰ ঘৰ। তো গাঁৱত এইবিলাক এনেকুৱাই ঘৰ থাকে। চ' এয়া এতিয়া আমাৰ গুৱাহাটীত যে আছিলে আমাৰ সৰু মামাৰ পোৱালি। দাদা চিনি পোৱা নাই টিকলি? বাবু দাদা চিনি পোৱা? এইজন আমাৰ সৰু মামা, আমাৰ সৰু ভাইটি, আৰু এইটো আমাৰ টিকলি। এয়া বাবলা দাদা, টিকলি, বাবলা দাদা হয়নে? itu কোন বাবলা দাদা চিনি পোৱা নাই? চিনি পোৱা নাই টিকলি? এইটো বাবলা দাদা জেঠিমাইথেৰ এইটো নাম কি আছিল বাবু তোমাৰ? গীতাৰ্থ ডেকা। আৰু কিমান পঢ়িছা তুমি? ক্লাছ 2ত পঢ়ি আছে। ই চকলেট খাই খুব, সেইকাৰণে ই অলপ মানা কৰকচোন গাইছ। তো আমাৰ এই আইতা আমাৰ ঘৰত যে আছিলে আপোনালোকে সকলোৱে চিনি পায়। আৰু এওঁ এতিয়া একদম জাগাত আহি গৈছে। আৰু জাগাত আহিছে, কিন্তু এটা কথা হ'ল যিদিনাখন আহিছে তাৰে 2 নম্বৰ দিনাখনে ভৰিত কিবা হৈছে। কি হৈছে কচোন? এতিয়া কি হৈছে জানে? চাচোন আমাৰ তাতে 1.5 মাহমান থাকিল, কিন্তু একো নহ'ল। আহি 2 নম্বৰ দিনাখনে তাৰমানে কি যে হ'ব কওকচোন, কিবা এটা ভাল থাকিব এতিয়া বুলি। এতিয়া বাই বাই মামী। এইটো আমাৰ সৰু মামী, তো এইটো টিকলি, তেতিয়া দেখালোঁ এইটো ডাঙৰ মামী, আৰু এইটো আমাৰ বাইদেউ। A few moments later. তো গাইজ সকলোকে মাত দি মই আহি পালোঁ গুৱাহাটী, আৰু এতিয়া জালুকবাৰী হৈ যাম। আৰু তাতে জালুকবাৰীত এটা ছাৰপ্ৰাইজ আছে, যদিহে আপোনালোকে অসমীয়া তো বহুত বেছি ভাল পাব, চাই থাকক। আৰু গাইজ তাৰ পৰা আহি পালোঁ আমি ভূপেনদাৰ সমাধিস্থল। তো ভিতৰত গৈ আছোঁ, চাই থাকিব। তো গাইজ একদম গাঁৱৰ পৰা চিধা আহি পালোঁ ভূপেন হাজৰিকা সমাধিস্থল। তো অলপ দেখাই আছোঁ, মোবাইলত চাৰ্জো নাই, কিন্তু যিমানখিনি চাৰ্জ থাকে গোটেইখিনি দেখাই আছোঁ মই। তো চাই থাকক, এইবিলাক হ'ল ধুনীয়া একদম পৰিৱেশ। তো ভূপেন হাজৰিকাৰ যেনেকুৱা এনেকুৱা আছে, আমাক জুবিনদাৰ ইয়াতকৈ আৰু খাতাৰনাক লাগিব, হয়নে নাই গাইজ? তো কমেণ্ট কৈ দিব এই কথাটো দেই। আৰু এইটো মোৰ বেক চাইডে। চাওকচোন গাইজ কি ধুনীয়া লাগিছে পৰিৱেশটো। আশা কৰোঁ জুবিনদাৰ আৰু বেছি ভাল হ'ব। 12 o'clock midnight. আৰু গাইজ গুড ইভিনিং। আহিলোঁ মই তাৰ পৰা জালুকবাৰীৰ পৰা সমাধি ক্ষেত্ৰ চাই। আৰু মোৰ গাঁওখন কেনেকুৱা পালে, আৰু মানুহবোৰ কেনেকুৱা পালে মোক জনাব, আৰু ভিডিঅ'টো কেনেকুৱা পালে মোক জনাব। যদি ভিডিঅ'টো ভাল লাগিছে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব মাই চেনেল হিডেন অসম। তো আজিলৈ বাই বাই, জয় অসম, জয় জুবিন দা।